নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? এটা নতুন ৰেচিপি ভিডিঅ' হৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিলোঁ। আৰু এতিয়া যিহেতু গৰমৰ সিজন হয় আৰু পইতা ভাতৰ জুতি আমি সকলোৱে লওঁৱেই, আৰু আজি ভাবিলোঁ ময়ো পইতা ভাতৰ জুতি লওঁ। গতিকে কিহৰ লগতনো পইতা ভাতৰ জুতি ল'লোঁ সেয়াই আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। গতিকে দেৰি নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰু ৰাতিয়ে মই এনেদৰে ভাত অলপ তিয়াই ৰাখিছিলোঁ আৰু খোৱাৰ 5 মিনিট আগত মই এনেদৰে অলপমান নেমু চেপি ল'ম। আৰু আনটো সাইডে ৰঙলাও সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি বেচনৰ লগত নিমখৰ সৈতে মিহলাই লৈছোঁ। আৰু এইখিনি তেল গৰম হোৱাৰ পিছত তেলত ভালদৰে ফ্ৰাই কৰি ল'ম। আৰু ৰঙলাওখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই পটল ফ্ৰাই কৰি লৈছোঁ দুফাল দুফাল কৰি। আৰু পটলখিনি ফ্ৰাই কৰি লোৱাৰ পিছত মই এটা গৰৈ মাছ এনেদৰে গেছত পুৰি লৈছোঁ। আৰু গৰৈ মাছৰ লগত পইতা ভাতৰ জুতি খুবেই সুকীয়া হয়। গতিকে মাছটো সিজালৈকে ভালকৈ পুৰি ল'ম। আৰু এতিয়া এটা বাতি লৈছোঁ, ইয়াত মাছখিনি ভালদৰে টুকুৰা টুকুৰ কৰি ল'ম আৰু মাজৰ কাঁইটডাল উলিয়াই ল'ম। আৰু এতিয়া অলপমান কুটি লোৱা পিঁয়াজ লৈছোঁ। তাৰপিছত জোখ অনুসৰি অলপমান নিমখ ল'ম আৰু অলপমান মান ধনিয়া মই ইয়াত দি দিছোঁ আৰু অলপমান নেমু চেপিও দিম লগতে। আৰু মই মিঠাতেলো দিছিলোঁ, সেয়া কাট খাই গ'ল ক্লিপটোত। আৰু তাৰপিছত মই অলপমান ভোট জলকীয়া ল'ম আৰু ভালদৰে পিটিকাখিনি সানি ল'ম। আৰু আমাৰ গৰৈ মাছৰ পিটিকা ৰেডি হৈ গ'ল খাবৰ কাৰণে। আৰু এখন কাঁহৰ থালি লৈছোঁ মই আৰু ইয়াত সকলোখিনি বস্তু লৈ ল'ম। এনেদৰে ফ্ৰাই কৰি লোৱা পটল, ৰঙলাও আৰু মই অলপমান আলু পিটিকাও কৰি লৈছিলোঁ। আৰু গৰৈ মাছৰ পিটিকাকণ লৈ লৈছোঁ। আৰু শেষত মেইন বস্তুটো হৈছে পইতা ভাত, সেয়াও মই লৈ ল'ম। আৰু আজি আমাৰ পইতা ভাতৰ থালিখন খাবৰ কাৰণে একদম ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে পইতা ভাতৰ সৈতে বনাই খাব পাৰে। আৰু কেনেকুৱা পালে মোক কমেণ্ট যোগে প্লিজ জনাব। তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। আৰু যদিহে ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল বটনটো হিট কৰি অল কৰি দিব, যাতে মোৰ পিছৰ ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনত পাই থাকে। তেন্তে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।